Hey guys, কৈ দিয়া hey guys, কৈ দিয়া Hey guys, welcome to my YouTube channel Radha Vlogs. আশা কৰো আপোনালোক সকলোৱে ভালে আছে, আপোনালোকৰ কৃপাত মইও ভালে আছো। আজি আকৌ এটা vlog লৈ আহিছে, আজি আকৌ একদম ঘৰৰ পৰা লৈ আহিছো দেই। আজি ঘৰতে মাছ ধৰিছে, ভাবিলো আপোনালোকক দেখাও। তো চাইছো বাৰু vlogটো কি হয়। Pulpuli এফালে একদম আইতাকে দুই নাতিনিক লৈ ঘূৰি ফুৰিছে আৰু ও এটোৱে শিলগুটি গাল কেনে লৈ ঘূৰি ফুৰিছে গুগুলি গু কিনি গু দেখিলে যে গু বোলে আরে কোন দিকে যাবাগে ই গলৈ যায় হেলা পঠাই দি লৈ যাম যা কৰাই যা গুছি আছে নি গুছি আহিব আমি যাও বলা গুছি আছো তো গুছি ইনো আহিব হিচাবিচোন এই দে কি কৰিব লাগিব বলা ও গাড়ী আহিছে ওইখন ট্ৰেক্টৰ চা ট্ৰেক্টৰ আহিছে আইতাকক যোৱাই ফুৰিছে এইটোৱে আকৌ গোটেই শিলগুটি চা হাতত চা ইয়ে আহক দাদা আহক বলক এইফালে আমাৰ ককাই খেতি কৰিছে এয়া শাকৰ খেতি ফেলে এয়া একদম ধুনীয়াকে এয়া তেওঁ অকলে লাগি কৰিছিলে ককা মাছ ধৰিবানে কেইটা ধৰিবা মই ধৰিম আকৌ কেতিয়া ধৰিবা হা জাকৈ চাকৈ ৰেডি কৰি লৈছা যে জাকৈ এদি ধৰিবা নে কি এখন জাকৈখন ফটাচোন সেয়া গুগুলি মাছ ধৰিবা নে ই কেনি গ'ল গাড়ী চলাইছা গুগুলি মাইম
কি কি মাছ ওলাই বা পুখুৰীত বাহ ধৰি দিলে ও মাছ ওলায়ে গ'ল বেছি আছে নেকি পানী কমে আছে আকৌ কি বেছি আছে না পানীটো সেই তাত বেছি আছে নি বাল্টিঙত অ পানীটো বাল্টিঙত বেছি হ'ল নি এইটো দাঙি আনিবলৈ হৈছে কোনটো অ কুটুম না বট্টা পৰা আনিব জানো মই মানুহজনী সোমাই গ'ল একো নহয় যাবি মই যাওঁ একো নাপাৰিব ডাঙৰ কালৰ কথা পাতি আছো ও ডাঙৰ মায়ে ফুল লগাই থৈছে হেল্ল' আহক আমাৰ ঘৰলৈ আহক এতিয়া দিনত ভাত থকাই আহিবা আকৌ সেইটো কথা সেইটো নকৰিব তেনেকুৱা নহ'ব এতিয়া আজি তেনেকুৱা নহ'ব নহ'ব সেইখিনি কথা নহ'ব মাছ ধৰিছে কাক মাতিছ অ বিয়নীক মাতিছ মাছ দেখিছ চুমা খাই দে 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 চুমেটা খাই দে চুমেটা খাই দে কি মাছ তোৰ নামটো কিনো জানো কি মাছ নাজানো ককাইটো কি মাছটো কমলকা কি কমলকা কমন কাপ কাপ লৈ লৈছো বেঙেনা আলু সৰু সৰুকৈ কুটি পেলাই শুকান জলকীয়া কেঁচা জলকীয়া বিলাহী পিঁয়াজ আদা নহৰু আৰু এয়া পেটু একদম টেষ্টি টেষ্টি বনাম কি কৰি আছা তুমি আচ্ছা এইডাল পেটু ভাজি একদম টেষ্টি টেষ্টি এয়া কোমোৰা ভাজি একদম বনাই থৈছে আইদেৱে হয়নে আৰু কি বনাই থৈছ দালি ৱাও মাছ ভাজি ধৰা একদম ফ্ৰাই এইফালে এয়া চিকেন আৰু এয়া পেটু ভাজি আৰু এয়া মাছ আজি আমি এবাৰ ঘৰলৈ আহিছিলো আমি এবাৰ এয়া একদম কি বনাইছে পানী পিঠা বা এয়া ঘিলা পিঠা মুড়ি লাডু পানী পিঠা একদম ধুনীয়াকে এতিয়া আমি খাম আপোনালোকে চাব এইফালে এইকেইটা উৎপাত ইয়াত আহি এজনা ভাত খাবলৈ লাগে তো এইফালে গধূলি ৰাস্তাতে এইফালে পাত জ্বলাইছিলে মই তালৈকে আহিলোঁ জুই সেকিবলৈ তো আজি ভিডিঅ'টো ইমানেই আছিলে আশা কৰোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো চাই ভাল পালে আৰু শেষত লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো যদি কোনোবা নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব বাই বাই